কৰিছ ও তাৰমানে তোৰ দুখ লাগিছে ন ইটাটো দিল নাহে ইটাটো দিল তোৰ দেউতাৰা কোন আহিব ইমান বছৰে তাহানিও নেদেখা দেখিলো ঘটনা দেখো সেই আইজনী তুমি এনেদৰে পুতলাটো লৈ কিয় কান্দি আছা আইজনী এখেতে ইয়াৰ নাম ৰাখিছিল ধনটি আইজনী তুমি বিয়াত বহিছিলা কিন্তু আজি এই মুকলি আকাশৰ তলত কিয় কাৰণ এখেতে মোক বহুত মৰম কৰিছিল কিন্তু মই বিচৰা বস্তু তেখেতে সকলো দিছিল কিন্তু তেখেতে বিচৰা বস্তু মই এটা দিব নোৱাৰিলো কিন্তু আইজনী তুমি দিব নোৱাৰা বস্তুটো কি সন্তান ঠিকেই সকলোকে লাগে সন্তান আজি যাৰ সন্তান নাই সি ফুটপাথৰ অতিথি আৰু আজি মোৰ সন্তান থাকিও মই মনে মনে পুৰাখন টোপনি গৈছে সাৰ পাব লীলা দেখুৱাইছে চাৰিওফালে পৃথিৱীৰ চাৰিওফালে কেৱল গ্ৰাস কৰিছে অন্ধকাৰ অন্ধকাৰ মিস্টার মোহনদাস করমচাঁদ গান্ধী আপুনি হবলা মোৰ এই ফুটপাথৰ নতুন অতিথি স্বাগতম মোৰ এই ৰাত প্ৰসাদলৈ পিছে বোপা তুমিনো কোন মই মাতাল প্ৰেমী মোৰ প্ৰেমত জুই লাগিছে কাৰণ ধৰ্মক প্ৰেম হৈছে আৰু প্ৰেমক লৈ ধৰ্ম হৈছে কিন্তু বোপা তুমি আচলতে কি ক'বলৈ বিচাৰিছা নুবুজিব কাৰণ মই এটা ঠিকনাবিহীন ঠিকনাৰ পিছত দৌৰি আছো মই এটা ঠিকনাবিহীন দৌৰি আছো বাবু মই এটা পাগল কি লীলা দেখুৱাইছে পৃথিৱীৰ চাৰিওফালে গ্ৰাস কৰিছে কেৱল অন্ধকাৰ 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 কিয় আপুনি মোক বৰবাদ কৰি দিলে এই কিয় শব্দটোৰ পিছত মই গোটেই দিনে ঘূৰি ফুৰিছোঁ আজিলৈকে মই উত্তৰে বিচাৰি নাপাওঁ কিন্তু ছাৰ আপোনাক মই বৰবাদ কৰিম কিয় মনে মনে আকৌ কিয় আপুনি মানুহ মাৰিব দেই ছাৰ মই মানুহ মাৰিম কিয় আকৌ কিয় প্ৰশ্ন নকৰিব কিবা খং উঠিলে এৰেষ্টেড হয় ইয়াতেই খুন্দি পেলা আপুনি ভবা মানুহজন হয়তো মই নহয় পাছত দেখা যাব কিন্তু এই তাৰ পাছতো আজি মই 16 বছৰ হ'ল এই পুলিচৰ চাকৰি কৰোঁ মোৰ নাম সুধিলে বৰুৱা তাইও ক'ব কিন্তু ছাৰ কি
হ'ব আৰু আজিলৈকে মই কাকো এৰেষ্ট কৰিব পৰা কথাগুৰি কৰোঁ সেইবাবে আজি এই ফুটপাথৰ অতিথিক আপুনি এৰেষ্ট কৰিবলৈ আহিছে নাই হোৱা মই এৰেষ্ট কৰিব দম দি কেনে লাগে এবাৰ চাই কথাগুৰি কৰোঁ বা হেল্ল' কোনে ক'লে ছাৰ নাই মই আছোৱে ছাৰ ছাৰ গৈছোঁ ছাৰ কাজু বাই ছাৰ কি লীলা পাই গ'লো আজি মই পাই গ'লো ক'ত তুমি পালা নাই মই পাইছোঁ আৰে মই পাইছোঁ ৰ'বচোন ৰ'ব তোমালোকে কি কোৱাৰ কথা কৈছা কি পালো মানে কি কোৱাৰ কথা কৈছা মই পালো তোমালোকে কথা নাই পতা নাই হঠাৎ পালো মানে কি কোৱা কথা ক'লা মই বুজি নাপালোঁ আইজনী কিবা ক'ব হঠাৎ কৰবাত কেঁচাই কাটিছে কৰবাত কেঁচাই কাটিছে এয়া মোৰ পুৰা মাত সি আজি বহুত দিনৰ মূৰত কান্দিছে আমাক মাৰিব নহয় ৰ'বা আমাৰ গৰুপাল ওচৰতে কান্দিছে নহয় এই ডাষ্টবিনটোৰ পৰা কিছুমান মাতটো আহিছে মই চাইছোঁ মই চাইছোঁ এই ডাষ্টবিনটোৰ তোমালোকে মিছাতে এনে চিঞৰ বাখৰ নকৰা আমাৰ এই সভ্য সমাজৰ কি সুন্দৰ নিদৰ্শন এটা নিষ্পাপ শিশু নিজৰ সন্মানৰ বাবে সেইদৰে পৰিচয়হীন কৰি থাকে হে ভগৱান সন্তানটো কাৰ এটা পনীয়া বতাহত বা লাগি ফুৰা দুটা নৰপিশাচৰ সন্তান পৰিচয়হীন পাতাল প্ৰেমৰ এই তোমালোকৰ সন্তান নহয় ইয়াৰ দাৰিদ্ৰ কেৱল তোমালোকৰ নহয় তোমালোকৰ মনত পানীৰে সজা ঘৰৰ সন্তান ই কেতিয়াও হ'ব নোৱাৰে কিমান নিষ্ঠুৰে এটা এই কোমল জীৱক কেনে অন্যায় আচলতে আমাৰ সমাজত ভদ্ৰ মুখাপিঠা এটা ফেশ্বন হৈ পৰিছে যাৰ বাবে নদীখনেও চিনিব পৰা নাই দুটা নৰপিশাচৰ তপত তেজৰ বিভৎস নগ্নতা যদিও মই আজি এই ফুটপাথত কিন্তু নিজে মোক ভগৱানে সন্তান জন্ম দিব তাৰ বাবে মই আজিও ঘূৰিছোঁ পথাৰ এবাৰ যে আমাৰ এখেতে বহুত মৰম কৰিছিল তেতিয়া এই দুষ্টটো মোৰ পেটতে আছিলে কিন্তু তাৰপিছত কি ক'লে কিন্তু এই দুষ্টটো মোৰ পেটৰ ভিতৰতে মৰি থাকিলে নাই মোৰ পুনাকনে কান্দিছে মই যাওঁ পুনাকন পুনাকন বাবু দেখিলা
এয়াই আমাৰ সমাজত এজনৰ প্ৰতি আন এজনৰ দায়বদ্ধতা। কিন্তু এতিয়া এই সন্তানটো ক'লৈ নিয়া হ'ব? শুনা বাবু, এই দেৱ শিশুবোৰৰ দেহত হেনো ভগৱান থাকে, সেয়েহে আজি আমি লগ পাইছোঁ। নিশ্চয় ইয়াৰ এটা ভালো পাইলো। আমিতো সাধাৰণ মানুহ, শিক্ষা থাকিলেও সেই চহকীবোৰৰ আগত আমি তেনে নহয় ন। তেনে ভুল ধাৰণা নল'বা বাবু। এনেদৰে নিজকে দুৰ্বল কৰাৰ বাবেইতো সেই চহকীবোৰে সুযোগ পায়। এনেদৰে যদি নিজকে দুৰ্বল নকৰি মনত সবল কৰা, তেতিয়াহ'লে তুমিও হ'ব পাৰিবা চাহ বেপাৰীৰ পৰা আজি নৰেন্দ্ৰ মোদী। ভয় লাগে কথাবোৰ ভাবি। আমি বাৰু এনেদৰে ৰাজপথৰে যাত্ৰী, কিন্তু ইহঁতবোৰৰ কি হ'ব? এৰা, কথাবোৰ ভালদৰে গভীৰ চালে গাঁঠি চিকা খাই উঠে। যদি এনেদৰে আমাৰ সমাজত এনেদৰে পৰিচয়হীন সন্তানবোৰ বৃদ্ধি পাই থাকে, নাই 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 নাই, আচলতে আমাৰ সমাজ সজাগ হ'ব নহয়, ইজনে সিজনৰ প্ৰতি থকা দায়বদ্ধতা পালন কৰিব। এই নেকান্দিবা দেই, নেকান্দিবা, নেকান্দিবা। পাগলীজনীৰ লগত কিন্তু এই 3 ঘণ্টাৰ ভিতৰতে মানুহে উৰা নহয় নহয়, আৰে উৰা ক্ষেত্ৰত নহ'ব। আপুনি সম্ভৱ হ'ব পাৰে। কোনটো কথা কৈছা? এইটো আকৌ সন্তান জন্ম দিয়া হয়। আকৌ আপোনাৰ দৰে আচৰিত হ'বলগীয়া কথা কি? এই আপোনাৰ এইখিনিতে সাধাৰণ জ্ঞানৰ প্ৰকাশ পাইছে। আপুনি 3 ঘণ্টাৰ ভিতৰত জানো কোনোবাই সন্তান জন্ম দিব পাৰে? আপুনি পুলিচ কি দেখাব আহিছে? নহয় হতভম্ব হৈ গ'ল। পিছে সন্তান সকলো যে এই ৰাজপথৰ যাত্ৰী, আমি সকলো সজাগ। আমিও সজাগ হ'বৰ হ'ল। কঁকালতে এই মেজিক ষ্টিকডাল বহাবৰ হ'ল। কিন্তু এতিয়া ইয়াৰ কি ব্যৱস্থা দিব? চিন্তাৰ কোনো কাৰণ নাই। সকলোৱে পাৰিব এনেদৰে পৰিচয়হীন সন্তান জন্ম দিব। তাৰ বাবে আমাৰ অনাথ আশ্ৰমবোৰ আছে নহয়। এই ভগৱান, ৰাতিয়েহে জানিব আৰু। আমাৰ মৰমৰ হয় এতিয়া। যদি তোমালোকক ভগৱানে মংগল কৰে, তোমালোকৰ দীৰ্ঘায়ু মই কামনা কৰোঁ। আৰু মই ৰাজপা। নমস্কাৰ।